নমস্কাৰ মৃদুস্মিতা ৱাৰ্ডৱছলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ধুনীয়া ধুনীয়া মেখেলা চাদৰৰ কালেকশ্যন লৈ আজি আকৌ আপোনালোকৰ মাজলৈ থাকিব আৰু এইটো হ'ব আঁচলৰ পাৰিটো মেখেলাখন। এইখন হ'ব মেখেলাখন, কালাৰটো থাকিব স্কাই ব্লু আৰু ব্লাউজ পিচ থাকিব হেভিত হ'ব। ব্লাউজ পিচটো খুব ধুনীয়া। এইখন থাকিব চাদৰখন, এইটো থাকিব আঁচলৰ পাৰি আৰু দহিটো বনাই থোৱা আছে আৰু মিনা কৰা আছে। এইটো থাকিব আঁচলৰ পাৰি, চাদৰৰ গাটো এনেকুৱা সৰু সৰু বুটা দিয়া আছে। এখন থাকিব মেখেলাখন, ওৱাইন কালাৰত আহিব মেখেলাখন, আঁঠুৰ ওপৰলৈকে বুটা দিয়া আছে আৰু এইটো ব্লাউজ পিচ থাকিব। আৰু এইখন হ'ব মেখেলাখন। মেখেলাখন আহল বহলকে দিয়া আছে আৰু আঁঠুৰ ওপৰলৈকে দিয়া আছে আৰু কালাৰটো আহিব ওৱাইন কালাৰত, স্লাব কটনৰ যোৰা দিব। আৰু এইটো হ'ব আঁচলৰ পাৰি, সাইড পাৰিটো লগাই দিয়া আছে। এইটো হ'ব গাটো থাকিব গোটেইখনকে বুটা আছে আৰু এইটো হ'ব আঁচলৰ পাৰি, স্লাব কটনৰ যোৰা আৰু মেখেলাখন ৰেডি কৰা আছে। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাৰ হোৱাটছআপ নম্বৰ দিয়া থাকিব, তাতে যোগাযোগ কৰিব পাৰে। এইখন হ'ব মেখেলাখন, ডিজাইন হ'ব। ব্লাউজ পিচটো আহল বহল হ'ব, অনলি 1050। গোটেই কটনৰ যোৰা। এইটো থাকিব আঁচলৰ পাৰি আৰু গাটো এনেকুৱা থাকিব, চিটকা চিটকি বুটা থাকিব। এইটো থাকিব গাটো আৰু কালাৰটো আহিব পাৰ্পল কালাৰত থাকিব। কালাৰটো পাৰ্পল কালাৰত আহিব। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত 1050। এইখন থাকিব মেখেলাখন, মেখেলাখনৰ আহল বহলকে দিয়া থাকিব। এইটো হ'ব ব্লাউজ পিচ, ব্লাউজ পিচটো চিম্পুলত আহিব। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে তেনেহ'লে আপোনালোকে পটাপটকৈ স্ক্ৰীনশ্বট ৰাখি আমাৰ হোৱাটছআপ নম্বৰ দিয়া থাকিব, তাতে যোগাযোগ